নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কষ্ট বহুত কৰে যদিও উন্নতি কৰিব পৰা নাই, টকা পইচা আহিলেও হাতত নাথাকে বা নাহে, তেনেহ'লে এই বিশেষ সহজ উপায় কৰি চাব পাৰে। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব আপুনি যিমান ওখ তাতকৈ 10% ডাঙৰ এখন আইনা বা মিৰৰ। এই আইনা বা মিৰৰ আপুনি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত বা উত্তৰ দিশত লগাব লাগিব। এতিয়া এই আইনাখন চাই আপুনি সদায় মেডিটেশ্যন কৰিব লাগিব, অতি কমেও 5 মিনিটকৈ, বা আপুনি মেনিফেষ্টেশ্যন কৰিব পাৰে যে আপোনাৰ এইটো ইচ্ছা পূৰ্ণ হৈছে বুলি, বা আপুনি যি লাগে তাকে পাইছে বুলি আপুনি আইনাখন চাই মেনিফেষ্টেশ্যন কৰিব লাগিব। অলপ দিন কৰিলেই পৰিৱৰ্তন দেখিবলৈ পাব। দ্বিতীয়তে আৰু এটা সৰু উপায় কৰিব পাৰে। এখন সৰু মিৰৰ আনিব বা আইনা আনিব সৰু, আৰু যিখন আপুনি টকা পইচা য'ত থয় তাৰ ভিতৰত থ'ব লাগিব। আৰু টকা পইচা আপুনি অলপমান বা আপোনাৰ মূল্যৱান অলংকাৰ অলপমান এনেকৈ ৰাখিব যাতে আইনাখনত তাৰ প্ৰতিচ্ছবি দেখা যায়। এনেকৈ ৰাখিলেও ধন সম্পত্তিৰ বৃদ্ধি হয়। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।